ছাগলীৰ মাংসৰ লগত কঁঠালৰ মুচি খাইছেনে? আজি মই লৈ আহিছোঁ ছাগলী মাংস আৰু কঁঠালৰ মুচিৰ এটা ৰেচিপি। তাৰ কাৰণে মই এটা কঁঠালৰ মুচি ভালদৰে ধুই বাকলিৰ সৈতে অকণমান সৰুকৈ টুকুৰা কৰি ল'লোঁ আৰু এতিয়া এটা প্ৰেছাৰ কুকাৰত মই ভৰাই প্ৰায় 2টা চিটি মৰাই মই বইল কৰি ল'লোঁ। কাৰণ বইল কৰি ল'লে বাকলিবোৰ গুচাবলৈ বেছি সহজ হয়, নহ'লে কঁঠালৰ বাকলি গুচাবলৈ অকণমান সময় লাগে। আৰু এতিয়া মই সৰুকৈ কাটি ল'লোঁ বাকলিবোৰ গুচাই। এতিয়া এখন কেৰাহীত অলপমান গোটা ধনিয়া আৰু গোটা জিৰা মই ভাজি ল'লোঁ আৰু ভাজি মই ধুনীয়াকৈ পিচি ল'লোঁ আৰু লগতে শুকান জলকীয়া দুটামানো ভাঙি মই অলপ সময় গৰম পানীত তিয়াই ৰাখিছোঁ। আৰু এতিয়া এটা প্ৰেছাৰ কুকাৰত ছাগলীৰ মাংসবোৰ আদা, 2টা গোটা পিঁয়াজ, এটা গোটা নহৰু আৰু অলপমান নিমখ দি মাংসবোৰ প্ৰায় 3টা চিটি মৰাই মই বইল কৰি ল'লোঁ। আৰু এতিয়া এখন কেৰাহীত অলপমান তেল দি লৈছোঁ। তেল অলপমান সৰহকৈ দিব লাগিব, যিহেতু ছাগলীৰ মাংসত অকণমান তেল সৰহকৈ দি অলপমান মছলা দি বনালে খাই বেছি ভাল লাগে। আৰু এতিয়া মই ইয়াত আদা নহৰুৰ পেষ্ট, অলপমান পিঁয়াজ, ডালচেনি আৰু তেজপাত দি ভালকৈ ভাজি লৈছোঁ। আৰু এতিয়া তাতে মই গোটা পিঁয়াজ আৰু গোটা নহৰুটো দি দিলোঁ। এনেকৈ মই প্ৰায় 5 মিনিট সময় ঢাকোনেৰে ঢাকি দি বনাম। এতিয়া এয়া হৈ গ'ল। এতিয়া মই তাত মছলাবোৰ দি দিম। এতিয়া মছলাবোৰ দি অলপ সময় প্ৰায় 2 মিনিট সময় ভাজি তাত মই নৰসিংহৰ পাত কেইটামান কাটি দিম। ছাগলী মাংসৰ লগত নৰসিংহ পাত বহুত ভাল লাগে। নৰসিংহ যদি অলপমান সৰহকৈও পিচি দি দিয়া হয় তেতিয়াও খাবলৈ বহুত বেছি ভাল লাগে। মোৰ ওচৰত বহুত বেছি নৰসিংহ পাত নাছিলে, গতিকে মই অলপমানেই দিছোঁ। আৰু এতিয়া মই বইল ছাগলীৰ মাংসবোৰ ইয়াত দি দিছোঁ আৰু এতিয়া অলপমান সময় মই ভাজিম, প্ৰায় 10 মিনিটমান সময় মই ভাজিম। 10 মিনিটমান সময় ভজাৰ পাছত তাত মই অলপমান হালধি আৰু অলপমান ৰেড চিলি পাউডাৰো মই দি দিম। যিহেতু মাংসবোৰ বইল হৈয়ে আছে, তথাপিও যদি অলপমান ভাজি নলওঁ তেতিয়া মাংসৰ পিচটো খাবলৈ সোৱাদ নহয়, আৰু অলপমান ভাজি ল'লেহে মাংসৰ পিচটো খাবলৈ বেছি সোৱাদ হয়। গতিকে প্ৰায় 10 মিনিট সময় মই ভাজি ল'লোঁ। এতিয়া ভজাৰ পিছত আৰু অলপমান সময় মই ঢাকোনেৰে ঢাকি ভাজি ল'ম। আৰু এতিয়া মই ভাজি হৈ গ'ল। এতিয়া ভাজি হোৱাৰ পাছত মই তাত কেইটামান কেঁচা জলকীয়া দি দিম। যিহেতু মাংসত অকণমান জ্বলা বেছি হ'লেহে মাংসবোৰ খাবলৈ বেছি সোৱাদ লাগে, যিহেতু মছলা দিয়া মাংস, গতিকে জ্বলা নহ'লে ভাল নালাগে। আৰু এতিয়া মই তাত দি দিম কঁঠালবোৰ। এতিয়া যিহেতু কঁঠালবোৰ প্ৰায় 90% সিজিয়ে আছিলে, বহুত টাইমো মোৰ সিজাব লগা নহয়। এতিয়া অলপমান নিমখ দি দিছোঁ আৰু এতিয়া মই এই বইল হৈ থকা মাংসৰ পানীবোৰ ইয়াতে দি দিম। এনেকৈ খাবলৈ আচলতে বহুতেই ভাল লাগে। এনেও কঁঠালৰ মুচি খাবলৈ ভালেই লাগে, মাংস নহ'লেও কঁঠালৰ মুচিও সুদা মছলা দি বনালে বহুত টেষ্ট হয়। কিন্তু মই আজি ভাবিলোঁ ছাগলী মাংসৰ লগতে বনাওঁ। আৰু এতিয়া মই সেই বইল হৈ থকা ছাগলী মাংস পানীবোৰ মই ইয়াতে দি ঢাকোনেৰে ঢাকি দিম আৰু প্ৰায় 15 মিনিটমান সময় বনাম। আৰু এতিয়া নৰসিংহ আৰু মান ধনিয়াবোৰ কাটি তাৰ ওপৰতে দি দিম। আৰু এতিয়া পানীবোৰ প্ৰায় শুকুৱাই তাৰ পৰা তেল নোলোৱালৈকে বনাম। এতিয়া হৈ গ'ল মোৰ এয়া মাংস ৰেডি। আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভাল লাগিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিলোঁ, বাই।